মই প্ৰথমতে মেজিক এণ্ড আৰ্ট ইউনিভাৰ্চিটিলৈ এই সন্মানীয় ডক্টৰেট ডিগ্ৰী মোলৈ প্ৰদান কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সন্মান তেখেতসকলে মোৰ দীৰ্ঘদিনীয়া শিক্ষা আৰু সমাজ সেৱাৰ সম্পৰ্ক তেখেতসকলে নিৰীক্ষণত ৰাখিছে বুলি মই ধাৰণা কৰিছোঁ, যাৰ বাবে এই উপাধি প্ৰদান কৰিবৰ কাৰণে মোক নিৰ্বাচিত কৰিছে। মই বিশেষভাৱে সামাজিক কাম কাজ কৰাৰ কাৰণে, বিশেষকৈ ৰাভাসকলৰ কাম কাজ কৰাৰ কাৰণে এই সন্মান মোৰ কাৰণে মোলৈ আগবঢ়াইছে। মই ভাবিছোঁ যে মই ছাত্ৰ অৱস্থাৰ পৰাই নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ। দীৰ্ঘদিন ধৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ কাৰ্যনিৰ্বাহ কৰিছিলোঁ। এই সময়ছোৱাত ৰাভাসকলৰ যিটো ৰাভা ভাষাৰ স্বীকৃতিৰ আন্দোলনৰ দাবী, এই আন্দোলনৰ দাবীত মই নিখিল ৰাভা ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া হিচাপে আগশাৰীত নেতৃত্ব প্ৰদান কৰিছিলোঁ আৰু 1989 চনৰ ৰাভা ভাষা স্বীকৃতি লাভ কৰিব পাৰিছিলে আৰু ইয়াত মোৰ যথেষ্ট অৱদান আছে। ঠিক তেনেদৰে 1995 চনত ৰাভা স্বায়ত্তশাসন দাবী কমিটিৰ আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া হিচাপে দীৰ্ঘদিন সংগ্ৰামৰ অন্তত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ 1995 চনৰ 10 মাৰ্চত চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হৈছিলোঁ। এই দুটা মোৰ কাৰণে ডাঙৰ এচিভমেণ্ট বুলি মই গণ্য কৰিছোঁ। আৰু শেহতীয়াভাৱে 2025 চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত ৰাভা উন্নয়ন পৰিষদ দাবী কমিটিৰ এই দাবীটোক ত্বৰান্বিত কৰা আৰু চৰকাৰে এই বিষয়ে দাবীটো পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অধিসূচনা জাৰি কৰাৰ কাৰ্য ব্যৱস্থা হাতত লৈছে আৰু অতি শীঘ্ৰে এই কমিটিখন গঠন হ'ব বুলি জানিব পাৰিছোঁ। এইকেইটা বিষয়ত মই ভাষা স্বায়ত্তশাসন আৰু উন্নয়ন পৰিষদৰ দাবীৰ বাবে মই বিশেষভাৱে জড়িতৰ বাবে মই এই সন্মান লাভ কৰিছোঁ। আৰু এটা বিশেষ ক্ষেত্ৰ হৈছে যে শিক্ষা। মই 1995 চনৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক হিচাপে ইয়াত যোগদান কৰিছোঁ আৰু এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰি আছোঁ। এই প্ৰায় 30 বছৰীয়া দীৰ্ঘদিনীয়া শিক্ষাদানত ব্ৰতী হৈ আছোঁ আৰু প্ৰায় 5000তকৈ অধিক কৃতি শিক্ষকে পৃথিৱীৰ বিভিন্ন ঠাইত কাম কাজ কৰিবৰ কাৰণে সক্ষম হৈছে। মই মানৱ সম্পদ ৰূপে গঢ়ি তুলিব পাৰিছোঁ। অসম চৰকাৰেও 2015 চনত মোৰ বাবে এক্সিলেণ্ট টিচাৰ এই এৱাৰ্ড মোলৈ প্ৰদান কৰিছিলে আৰু ঠিক তেনেকৈ 2017 চনতো বাস্কা জিলা প্ৰশাসনে আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে মোলৈ আইডিয়েল ৱাৰ্কিং টিচাৰৰ বঁটা প্ৰদান কৰিছিল। ঠিক তেনেকৈ মোৰ ছাত্ৰই 2015 চনত মোৰ ছাত্ৰ অসমৰ ভিতৰত ৰাজনীতি বিজ্ঞানত সৰ্বশ্ৰেষ্ঠ নম্বৰ লাভ কৰাৰ কাৰণে মোলৈকো সন্মানিত কৰিছিলে। আৰু মই 2024 চনৰ 30 আগষ্ট তাৰিখৰ পৰা 2025 চনৰ 28 জুলাই তাৰিখলৈকে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু লগতে আমাৰ স্থানীয়ভাৱে বহু ক্ষেত্ৰৰ লগত, বহু সংগঠনৰ লগত, জাতীয় সংগঠনৰ লগত ঐক্যবদ্ধভাৱে কাম কাজ কৰিছোঁ। বৰ্মাৰ উন্নতিৰ কাম কৰিছোঁ আৰু অসমৰ তথা ৰাভাসকলৰ কাম কাজত জাতীয় সংগঠনসমূহৰ লগত জড়িত হৈ কাম কাজ কৰি আহিছোঁ। গতিকে এনেকুৱা ধৰণৰ দীৰ্ঘদিনীয়া ছাত্ৰ আন্দোলন, দীৰ্ঘদিনীয়া শৈক্ষিক দিশত আগবঢ়াই অনা যিটো অৱদান, এই অৱদানৰ বাবে মেজিক এণ্ড আৰ্টছ ইউনিভাৰ্চিটিয়ে মোলৈকে নিৰীক্ষণ কৰিছিলে আৰু যাৰ বাবে এই বঁটা মোলৈ তেখেতসকলে প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে আৰু যোৱাকালি এই সন্মানীয় ডক্টৰ ডিগ্ৰী মোলৈ প্ৰদান কৰিছে। মই আনন্দ অনুভৱ কৰিছোঁ আৰু মই অতি উৎসাহিত হৈছোঁ যে কাম কাজ কৰিলে, লাগি থাকিলে নিশ্চয় ইয়াৰ ফলাফল পোৱা যায়। সমাজে বা কোনো বিশ্ববিদ্যালয়ে এক স্বীকৃতি প্ৰদান কৰে। এই সন্মান অকল মোৰ কাৰণে হোৱা নাই। মই ভাবিছোঁ আমাৰ ৰাভা জাতিলৈ এই সন্মান আগবঢ়াইছে, কাৰণ
ৰাভা ভাষা আৰু ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা উন্নয়ন পৰিষদ লাভ কৰাৰ ক্ষেত্ৰত মই ভাবিছোঁ যে জাতিটোৰ বাবে কাম কৰাৰ কাৰণে এই সন্মান মোলৈ আহিছে। আৰু বিদ্যায়তনিক দিশত যি 30 বছৰীয়া কাৰ্যকাল শিক্ষাদানৰ কাৰ্যকাল, এই ক্ষেত্ৰতো যি মানৱ সম্পদ গঢ় লৈ উঠিছে, এই মানৱ সম্পদে ভৱিষ্যতৰ আমাৰ দেশৰ জাতিৰ উন্নয়নৰ কাৰণে কাম কৰিব। আৰু সেইবাবেও মই মোৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক মই নিশ্চয় ধন্যবাদ আৰু শলাগ জনাব লাগিব। লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ সহকৰ্মী, ছাত্ৰ ছাত্ৰী আটাইলৈকে আৰু ৰাভা জাতীয় সংগঠনৰ আটাইবোৰ সংগ্ৰামী ৰাইজলৈ মই ইয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সন্মান এইসকলৰ বাবে মই লাভ কৰিবলৈ সক্ষম হৈছোঁ।